মিচিং এজন বিষ্ণু পেগু লেখত আকৌ আপ্ৰেম কুমৰিক চুৰুং আৰু ফাইনেলি চুপাঙ বাপলা নেউল আৰু চাৰিগাং এটা সংযোগ এটা পথ এটা লাম্বথঙ চুপাং জুলাই আগষ্ট ছেপ্টেম্বৰ মাহৰ প্ৰতি বছৰে এই লামটেক দাইমাং কিন্তু ৯৮ নং দেৰগাং বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় ববেন বৰালী ডাঙৰীয়াক সমষ্টিয়ে ৩৩ নং পৰিষদীয় সমষ্টিৰ সদস্য পুৰুষোত্তম দলে ডাঙৰীয়াংকে এটা সমষ্টি লগতে ৪০ নং গাঁও পঞ্চায়তে এলেকা হয় এতিয়া যিসকল প্ৰতিনিধিসকল আছে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এতিয়া জেগা কৰি চব গেল আছিল গুমানম মিউজিয়াম লাগেটাক এতিয়া জেগা কৰি এতিয়াও বোলো যিটো ধৰণৰ কাকতি চুক গুণাপা বাপলা গুণাপা চাৰিগাং গুণাপা একেবাৰে ওচৰ আৰু ইনাপা জেগা কৰিছ যথেষ্ট ইয়াত মানে পকা লামটাক লাগি তাক কিন্তু আজিলৈকে পকা লামটাক বাদেই দে আজিলৈকে এতিয়া জেগা আছে লংকান্দু এতিয়া গাড়ী কপ দুগলামাং ট্ৰেক্টৰ কপ দুগলামাং লংকান্দু এইটো হৈছে গৰ্ভৱতী মহিলাংক চৌকা যদি গোলামাং এনেকুৱা এটা জেগা এইটো হৈছে বাপলা আৰু চাৰিগাঁও সংযোগী পথ এই লামটাকে দীৰ্ঘদিন ধৰি প্ৰতি বছৰে ৬ মাহ ৩ মাহ নন ষ্টপত জেগা খুলিছে বনৰ অধাৰ লগে লগে ইডাম বুকা ইয়াল দৌতাক আৰু টানি গোলামাং কিন্তু এনেকুৱা কণ্ডিশ্যনত কিন্তু বোলো উন্নয়ন কৰিবৰ কাৰণে যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিলে এইমতে লোৱা নাই স্থানীয় এজন ব্যক্তি আছে নম কুমৰিক চুৰুং এই জেগা বাপলা আৰু নেউলগাং সংযোগী পথ কিন্তু এই জেগা আছে যেতিয়া প্ৰথমে গোটেই মানে গৰ্ভৱতী মহিলা ইউটকুবি উল্লাপলা গাড়ী মটৰৰ ভবুত পিটুং এই জেগা আছে মলম যাতে পকীকৰণ অকাল লামটেক মবিবিলাক এতিয়া কামনা গ'লো এতিয়া পঞ্চায়ত এতিয়া হেলেকা দীপেন কুটুম ডাঙৰীয়া আৰু বিধায়ক দেৰগাঁও সমষ্টিৰ গ'লোক ববেন বৰালী ডাঙৰীয়াই এতিয়া পুৰুষোত্তম দলে বোলো মানে একদম চক মানে কাণ কাৰ নকৰে মানে লুডু চিন্তা এতিয়া কেইবাবাৰো মানে টানিয়ে এক্সিডেণ্টটো এতিয়া অকপ চিন্তা ইমা পিদো সিদে লামতে গ'লো মবি পাই লাগি পাই এতিয়া ৰয়াম পাবা এতিয়া জেগা চাই উকুম দুমকুপলগীয়া হ'ব এই জেগা হওক লেগাং সম্পূৰ্ণ গ'লোম এতিয়া পকা লামটেকো লাগি থাক স্থানীয় যুৱ হিচাপে এতিয়া জেগা চৰকাৰী স্কুল কলেজ অনুষ্ঠান গগাং আছিল গোলামাং এনেকুৱা কণ্ডিশ্যন হৈ পৰে স্কুল কলেজ গিনাছিল লংক ইদ লামটা সবুল লাগে দো আর ওরসিন বাইরাম দুকবম না টানি আকং ওং বুসাঙ্গেল রকম লাস আবিল্লা তুমকো আচ্ছা ইয়া পকি রাস্তার প্রয়োজন আছে না আছে ইয়াত মানে সম্পূর্ণভাবে পকি রাস্তার মানে কিবা কৰিব লাগে এটা জেগা সঙ্গ লংকানো এটা জেগা আছে হৈছে বাপলা চাৰিগাঁও সংযোগী পথ ৰাস্তা হয় এই লাম্বছক গোটেই কোনোবা যদি আয়োজন প্ৰগ্ৰেম ইগম এটা জেগা চব বা কখাঙা স্কুল কলেজ গম কিনিলে কখাঙা এতিয়া উদ্বোধন তোলা বাৰে এতিয়া জেগা খুলিছে দুই মূৰে একদম ডাঙৰ খাল আছে এতিয়া জেগা চব উদ্বোধন টানি বাচিলাংগুমাক এটা নিজান জেগা এতিয়া জেগা চ এটা সময়ত আজি 2 বছৰ পাছত ইৰাম লংকানো এতিয়া বাপলা টানি নিশ্চয় এটা উকুম দাগলা দুয়াকুং এতিয়া জেগা খুলিছ আৰু ইপানাম 12 মাহ আৰু ইপানাম জেগা কানি আছে নহয় জেগাটো 12 মাহ খেতি কৰিব উপযোগী মাটি হয় আৰু এই জেগা চাম লংকানো কেকনকে আমছ হাজাৰ আমৰ পৰিলো মাটি হেক্টৰ পৰি আছে এতিয়া জেগা খুলিছে এটা সময় বাপলা টানি নিশ্চয় দুই একোঁ আৰু দুটাক পাছত এই জেগা চাৰিগামী একোঁ জেগলং কাৰো আগতাম লংকানো এতিয়া চাং খেতি গোটেই চাং লাও কোমোৰা জিকা তৰৈ আৰু অলপ আছে উকুম দাগলাটো কিন্তু যিসকল ৰাজ্যৰ প্ৰতিনিধি দেৰগাং ৯৭ নং দেৰগাং বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় ববেন বৰাই ডাঙৰীয়া নিশ্চয় তাল্লাদুং আৰু প্ৰতিনিধি যিসকল কৰ্মীসকল তাল্লাদুং আচলতে লাজ চৰম শব্দটো নলোক আছে নাই সমষ্টি উন্নয়ন কৰিব যোৱাৰ আগতে এজন প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰিবলৈ যায় তেতিয়া কি সংকল্প বা প্ৰতিশ্ৰুতি লৈ পেলাই যায় হাজাৰ মানুহৰ সমস্যা ভুক্তভোগী ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে প্ৰতিনিধিত্ব হ'ল নলক কোনো গুৰুত্ব নাই নিজৰ স্বাৰ্থ আদায়ৰ হকে নল ৫টা বছৰ প্ৰতিনিধিত্ব কৰে একেটা সময়ৰ পঞ্চায়তৰ সভাপতি দীপেন কুটুম ডাঙৰীয়া দীপেন কুটুম ডাঙৰীয়া এতিয়া নিজে প্ৰতিনিধিত্ব হৈ আছে ১ নং লাকৰাজ আঞ্চলিক সমিতি অৰ্থাৎ ৪০ নং উত্তৰ পৰ্বতীয় জনজাতি গাঁও পঞ্চায়তৰ এগৰাকী সভাপতি হিচাপে কোনো গুৰুত্বহীন মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য পুৰুষোত্তম ডাঙৰীয়াকে নিজৰ সমষ্টিৰ অন্তত নস্কাচিন নিজৰ স্বাৰ্থ আদায়ৰ কাৰণে কাম কৰি মিলিব কিনা আৰু কিন্তু অন্তত নলো ইয়াত চোৱা চিতা কৰিব পাৰে আৰু জেগা খুলিছে উন্নয়নৰ ডেভেলপৰ কাৰণে চিন্তা কৰিব পৰা যায় কিন্তু নলোক মিচিং অমাজ কিলিচাম কাৰণ আইৰোপে নলোক মিচিং সমস্যা কিলিতে বেছি নাচত গৰা খহনীয়া সমস্যা বানপানী সমস্যা লগতে ম্যাদী পতাৰ সমস্যা বিশেষ শিক্ষাৰ সমস্যা আৰ্থিক সমস্যা সাংস্কৃতিক সমস্যা বহুত সমস্যা আছে কিন্তু নিজৰ প্ৰতিনিধিসকল ৰাইজৰ প্ৰতিনিধিসকলে বোলো নিজৰ স্বাৰ্থ আদায়ৰ কাৰণে ৫টা বছৰ কাম কৰে
সাধাৰণ ৰাইজে ভুক্তভোগী দুমূল সাধাৰণ ৰাইজে চিল দুমূল সাধাৰণ ৰাইজে যদি দুৰ্বল দুমূল অদম বুলকম ভোট পায় কোনে এনেকুৱা স্বাৰ্থত এই অকল কাম কৰি আছে আচলতে লংকানো এইফালে লংকানো এইফালে হৈছে এই টানিয়া আকৌ যদি বাইকে দুমূল ডাবুল বা কহুৱা কনংক ইউম কিমান টানিৰ অচিনাকি এজন ব্যক্তি এই জেগাছ যদি স্লিপডাল লগে জেগাছ একদম ইৰে যে স্বাস্থ্য দেৱতাৰ লগত বাছি কমাব এনেকুৱা বহুত এক্সিডেণ্ট হৈ গৈছে ইয়াতো বহুত মানুহৰ এক্সিডেণ্ট হৈ গৈছে এই বহুত মানুহ এক্সিডেণ্ট হৈ গৈছে ইয়াত যিকংকুৰে ৰবুৰাম নহয় যিকৰ ৰবুত দিওঁ আৰু টানি অৰ্ধেক অবুত পেলাই কিনা ইউমাকৰ লঙাকৰ ইদকুন টানি গিচাৰাক ন এরম বলুম সুবুলু অকম না মরুন বলে ইলেকশনের রুইদ ওরা মানে বলো মানে অকাইব গুরাক দব আসিন দে গোরা কখনিয়া আমল ডিপিস দাপা সমদাকা এমদা আর অবদরম কাপিলিত গোরা কখনিয়া গিলেন গেল ডিপিস দাপা সমমা হাই এরে মানে আকম দে ওকে ববেন বৰালি বিধামুপে ইউবলা দুয়ে পাম না নেক্সট বছৰ আহকচোন ববেন বৰালি ইয়াত কেনেকুৱা ভোট বিচাৰি আহিব ময়ো চাম নহয় জানো আচ্ছা ন আমিও এতিয়া দুৰ্বলতা মানুহ নহয় আমিও শিক্ষাৰ ক্ষেত্ৰত অলপ আগবঢ়া বোলো অকম নাম মচুৰান এৰে মুপে ইউবলা দুয়ে নাম আদা হয় এয়া হৈছে বাপলা বা অঞ্চলৰ স্থানীয় এজন যুৱক যুৱতীসকলৰ এটা বাচ্য হয় আইপ্য মদৰিয়া লুডুং এটা সময়ত এই জেগা আছে মেইন নামটো হ'ব কয় এই নামটো যদি এতিয়াও বাপলা ৰাইজে অসমৰ আটাইতকৈ বৰ্তমান বজানা দলুং বাপলা ৰাইজে এতিয়াও উকুমম চাৰিচুকে গিয়া ৰুব আৰু এই জেগা আছে 12 মাহ খেতি কৰিব এটা উপযোগী মাটি মই লুটেলো উত্তৰ পশ্চিম যোৰহাটত একমাত্ৰ আৰু এই জেগা প্ৰতি বছৰে 12 মাহ খেতি কৰিব পৰা জেগাসমূহ বাপলা দৌলুছে এই বাপলা দৌলুছে শিক্ষাৰ হাৰটো কম নহয় চাকৰি মনচিং কম নহয় খেতি কৰাও কম নহয় কিন্তু মই তাক ইয়াত TMPকে আছে TMPকে খালি ৰাজ্য গুৰুত্ব দিব লাগে আৰু TMPকে নিশ্চয় গুৰুত্ব দি আহিছে মোৰ কিন্দাক আৰু লগতে সচেতন ৰাইজ আছে বিভিন্ন দল সংগঠন আছে বোলে আহি পেলাই চোৱা চিতা ইয়াত কৰিব লাগে অকল প্ৰতিনিধিবিলাকে নিজৰ স্বাৰ্থ আদায়ৰ অকে কাম কৰিলো ন কিন্নাৰো যেতিয়া ইলেকশ্যন আহিব পঞ্চায়ত ইলেকশ্যন এতিয়া গৰুব MP ইলেকশ্যন আহিছে আৰু অন্যান্য MLA ইলেকশ্যন আহিব বা MSC ইলেকশ্যন আহিব আৰু সময় কৰি তেতিয়া সময় কি বিভিন্ন ৰাজনৈতিক মতামৈক্যৰে ভুল প্ৰতিশ্ৰুতিৰে আকৌ ৰাইজক বুলাবলৈ আহিব এনেকুৱা ধৰণৰ স্বাৰ্থৰ প্ৰতিনিধিসকলক চোপা কাবেদনৰ ৰাইজৰ কাম কিন্নাৰো অকল নিজৰ স্বাৰ্থ আদায়ৰ কাৰণে তেওঁলোকে গাড়ী লুবৰ কাৰণে বিলাহী জীৱন কটাবৰ কাৰণে ওরকে টাউন নামৰ আগেলা VIP গাড়ী দুগেলা আৰু ডাই নাম এটা বলিউড সুপাৰষ্টাৰ দৰে বোলো নিজকে এটা আৰু মচুলা টানি গেলি আগে গেৰমাম না কিন্নাৰো কিন্তু এটা কথা মই নলকলক অনুৰোধ জনাইছোঁ যাতে এই লামটা এটা পকীকৰণ ৰাস্তাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰ যথেষ্ট সামৰ্থ্য আছে চৰকাৰ ইলাদাক কিন্তু ইকাপগিৰাৰ পঞ্চায়তৰ সভাপতি নিজে তাৰ স্বয়ং তাৰ উপস্থিত হৈ কথাখিনি MLA অৱগত কৰিবলৈ ৰাইজ অৱগত কৰিবলৈ দল সংগঠন অৱগত কৰাৰ পাছত MLA এছেম্বলিত এই কথাখিনি কোৱাৰ পাছত অসম চৰকাৰ যেতিয়া জানিব নিশ্চয় জেগা আছে পকা ৰাস্তা হ'ব মই আশা কৰিছোঁ বেছি দীঘলীয়াংগে মই আইমাম কমেণ্টবিলাক মলুক মিচিং দুংকে জেগা খেলি যে কেতিয়াবা এনেকুৱা এটা জেগা আছে চিটুৱেশ্যন আছে গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ কাদুং গলা এনেকুৱা জেগা আছে য'ত নেকি পৰং আৰ্য কৰাৰ লগত লামথকে গিলামাং বুকম সাতগে গোপনাম বিদা আইনে দেৰেsko গগেলা আছিল কেতিয়াবা গিলামাং যোনটো মুজাম গোটেই লম্পেনাম আলিবিয়া লগ গেলা গোপনাম পিকে এনেকুৱা চিটুৱেশ্যন ঠিক তেনেকৈ বাপলা আৰু চাৰিগাঁও সংযোগী যিটো লাম্ব আছে এতিয়াও এই অৱস্থাত এটা পৰিণত হৈছে লংকান দং একদম ইমান চিটুৱেশ্যনৰ উপায় ইমান যিটো চিটুৱেশ্যন দং হ'লো একেবাৰে হ'লো কখাং হস্পিটেলত গ'বলাম চিভিলত গ'বলাম এনেকুৱা এটা অৱস্থাত এতিয়াও এতিয়া জেগা আছে দং মই তাক তাল্লা দং নিশ্চয় যদি নলুকে এৰুঙা দুমল নলুকে যদি অলপ গুৰুত্ব আছে সেইটোৰ প্ৰতি মিচিং সমাজৰ প্ৰতি তেতিয়াহ'লে নল নিজে এই জেগাত চাই আহক আৰু বুজ লওক লগতে অতি সোনকালে এই লামটো এটা আইনে লামটো এটা পৰিৱৰ্তন কৰক চা মই